নিশা ঘৰত থাকিও এ নাই চান গলুকে গৈছি মই মস্ত গাতাটো কিনে দিছে মিলত গুড়া কিনে রে কি গুড়া কিনে মিলত কিনতে লাগে দুনিয়ার কষ্ট দিছি আর উঠাকটো অলপ মৰম যায় এটা হোক itu pacu পিঠা বনাই নোখালে কিন্তু অসমত থাকি ষ্টাইলত ফিটটোহে পাতিব দিছি যদি ৰাতিপুৱা উঠি বিস্কুট চাহ খোৱা তেনে ধুন কাঢ়িব লাগি চাই ল'ম বাপেকে পিঠা নোখোৱাব নোখোৱাব হয় নিলে দুনে কি আৰু দিনা খেতি দিয়া কি কৰিছে এই কি দিছো ৰ কি কৰিছে খেলা খেলা যাও এই বুলিওনি দিবই গালি অকল লগে যাও আজি Sudah kau bisa? Sini sudah. Si. Ya sini. Si. Ya ini bapak Kau nak semua. Biar salah sini. Jangan lupa. Jangan lupa. Ya. Kia. Mati kakak. Kan kamu kan. How? Takon na. Sing rapa duon. Sini mati sini lai puti di. Tasot sama di sini na isa. Tasot pipi di bola lama mati ki ka hikana. Kontane di puti di alaman. Itu bor besi bokasan kita. Anu na. Aku dina manu na. Aku dina manu. Magkala ka tang satan na. Ako ta. Manim bro. Không nó con bide, mas bide papa, mas bide, manim bro. Sama sini bide. Ya tadi kok, খেলা যাবা লাগে আর। ভাই, ছাড়ো ya। ওই, মন যাও আর খেলা যাবা লাগে। Udah. Sudah. Papa. Sakit ni ya. Lah, lagi biskut dia kan. Lah, ha. Mai. Kiale. Bicara oi. Hai, take itu bangsa. Kita susah naik. Kita sudah benar kita korporat dulu, ha? Muspatnya main ba? Musi boleh hal lagi. Musim deh. Muspina? Musim deh. Apa ya deh? Betul lagi muska. Main ke di bude. Ke di deh. Mau jalan na? Main ke di deh. Hal lagi deh. Dah. Mata ni deh. Gopos sopol naik. Makan ni ada main ke di deh. Korbi deh. Mana? Iya kok. Mau ini itu naik. Deh, apa deh? Kayak korbi deh. Kalau yang lo tu korbi alap salap. Mau mana tu putlu dah mana ni? Apa yang lucu? Apa deh. Roh, mot. Tiba asal roh. Aji, kamu tu ikpa lagu. Ikpi deh, kamu tu Nahi ke dibo nahi to tension nol gitu. Ayo. Banding jo kata. Gomsom nak dulu. Ki kau dulu aja. Ada. Ikia lama mati lah film. Deh, hik. Ida enke milai di biaru. Milai di boleh boka banyak di busi di biar enke. Enke busi boleh kita theli aku. Lekin ini pura
ভালে আছি দে ভালে আছি এখনি প্রয়োজন নাই এখনি এ মুস দে শিকলি অলপমান কম দি শিকলিয়ে তো অলপমান ক এখনি মুস ভালকে পারবি পারবি কর বাপা কর মোর অলপমান হয় যাব দে জানছ দে গোটে উঠি নেফেলবি আৰু ভাই বহুত গরম দে এই গরমত কি করবা এখানে আমার বসুর বহুত গরম দে মামাই কি বনাবি এক কুমড়া আর ডালি বনাম র খাবি না এ বনো আর কি বলবি ওই আপা যাসুন যা কুমড়া তুলে আনগে কাটি দিও অলপমান পত্রিখানা লইবি আৰু হ্যাঁ ওই মে শুনছে না আর কাঞ্চনা কিবা তার তো ইংলিশ মিডিয়াম দিছি বুঝিয়ে এই কি ইংলিশ মিডিয়ামে না এ ইংলিশ মিডিয়ামত এই হাই তো ইমান অসমীয়া মানুহ এটা হয় এ অসমীয়া ইমান সুন্দৰ ভাষা এটা আছে কিন্তু ক'ব লাগে অলপমান আজিকালি সবে কিবা ইংলিশ না পিংলিশ সেইবিলাকে বুকি দেখে কবি অলপমান সেইবিলাক ওই তাতে বলে অসমীয়া অলপ নাই বত্তাই বলে ইংলিশে হ্যাঁ সব ইংলিশ না পিংলিশ হ্যাঁ ইমান ধুনীয়া অসমীয়া ভাষাটো কিন্তু ক'ব লাগে এই কিবা পিংলিশ টিংলিশ কৈ থাকে দে ইংলিশ নয় ইংলিশ বদে ময়ো আৰু এইবিলাক নাজানো না আমি অসমীয়া ভাষাই কওঁতেচোন এইটো এটা হইছেচোন ঠিকে কৈছে মানুহবিলাক আৰু কি হৈছে আমাৰ অসমত কি ধুনীয়া নাৰিকল পিঠা আছে সান্দহগুৰি আছে নাৰিকল আছে লাৰু আছে সেইবিলাক খাব লাগে খাব বাৰু চুলি যায় চিংৰা পাই যায় এই জিন্স পেণ্ট কেইটা পিন্ধি খাব আৰু সেই নাৰী সোপা আৰু খাব সেই কিবা কি ধুনীয়া কঁঠাল আমাৰ ইয়াত পাই ৰঙা কি ধুনীয়া কি মিঠা খাব লাগে এইবিলাক খাব ইহঁতে সেই কি কয় বগা কি দোকানত দে সেই কি মমো না চমো সেইবিলাক খাব আৰু কি হৈছে আৰু অসম বাকীবিলাকৰ নামতে অসমীয়া হৈছে আজিকালি আৰু ওলালাক আমি কি ধুনীয়া অসম ভাষাটো এৰি বেলেগ ভাষা শিকিব দিছে নামতে অসমীয়া হৈ আছে আৰু অসম দেশত এনে আছে অসম ৰাজ্যত এনে আছে আগত নীতি নিয়ম পালিলাক আৰু কি হ'ব তাড়াতাড়ি ভাতখিনি বনাও রাখি দিলে বলিদান লাগে সকল শহীদ দেখি পালে প্ৰতিদান অসমতে অসমীয়াৰ অপমান এই ভিডিওটো আমি হাঁহিৰ অৰ্থত বনাইছো আমি এই ভিডিওটো বনাইছো আমাৰ জাতিটোৰ অৰ্থত আমি অসমীয়া মানুহ হৈও আমাৰ অসমীয়া নীতি নিয়মবিলাকে পাহৰি গৈছো আমি এতিয়া যেনে আমাৰ খাদ্য কি ধুনীয়া পুষ্টিকৰ খাদ্য আছে কলপচলা সান্দহগুৰি পিঠা নাৰিকলৰ লাৰু তিলৰ লাৰু এইবিলাক বহুত খাদ্য আছে কিন্তু আজিকালি চবে খাবলৈ ধৰিছে সেই ফাষ্ট ফুডবিলাক দোকানৰ চাওমিন মমো এইবিলাক চিপছ সেইবিলাক খাব ধৰিছে কিন্তু এইবিলাক খাব নালাগে আমি এইবিলাক বিদেশী খাদ্য আমি পুষ্টিকৰ খাদ্যবোৰ খাব লাগে যেনে সান্দহগুৰি আমাৰ অসমীয়া নাৰিকলৰ লাৰু তিলৰ লাৰু তিল পিঠা সেইবিলাক আৰু আমি এইটো কথা আপোনালোকে মন কৰিছে আমি অসমীয়া মানুহ হৈও ইংৰাজী হিন্দী ভাষা সেইবিলাক শিকাটো এইটো বেয়া কথা নহয় শিকিব লাগে নানান ভাষা শিকিব লাগে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি নিজৰ অসমীয়া ভাষাটোকে পাহৰি যাওঁ সেইটো শিকি চাব লাগে কিন্তু অসমীয়া ভাষাটোক পাহৰি যোৱাটো কথা নহয় আমি অসমীয়া হৈ পেলাই অসমীয়া ভাষাটো পাহৰি যাব নালাগে আৰু আমি এতিয়া যি বস্তু কৰিব লাগিলেও কাম কৰিব লাগিলেও বা হাজিৰা কৰিব লাগিলেও বেছিভাগ বিদেশলৈ যায় কিয় আমাৰ দেশত ভাল কাম নাই নেকি আছে
আৰু ডক্টৰ বাণীকান্ত কাকতি এটা কথা কৈছিল ক'লে নদীৰ পৰা যিমান পানী আনিব পাৰে সাগৰৰ পৰা তাতকৈ বেছি আনিব নোৱাৰে আপোনালোকৰ যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিছে আৰু নিজকে যদি অসমীয়া বুলি ভাবিছে আৰু আমাৰ এই অসমীয়াসকলক যদি আমাৰ অসমীয়াৰ নীতি নিয়মবিলাক নাপাহৰিবৰ কাৰণে সজাগ কৰিব খুজিছে তেতিয়াহ'লে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ আৰু বেল আইকনটো দবাব নাপাহৰিব আৰু সকলোকে শ্বেয়াৰ কৰিব দিব। জয় আই অসম।